আমাৰ স্বাগ কৰিগুৰি ক্লাবক মই ধন্যবাদ জনাইছোঁ আৰু লগতে আজি খেল পৰিচালকক মই ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ স্বাগ ক্লাবৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ গহপুৰ টাউন ক্লাবৰ সমূহ খেলুৱৈসকলৰ লগতে টিম মেনেজাৰ লগতে সকলো মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে গহপুৰ জিলা কৰ্মকৰ্তাৰ সম্পাদক তথা সভাপতি আৰু বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ লগতে ৰেফাৰী বৰ্ডৰ সমূহ সভাপতি আৰু সম্পাদক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ লগতে আমাৰ গোটেই আমাৰ মানে গহপুৰৰ যিটো আমাৰ উত্তৰ পাৰৰ যিমানসমূহ ৰাইজ আছে সমূহ ৰাইজক মই মোৰ ফালৰ পৰা ৰয়েল ষ্টাৰ ক্লাবৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ৰয়েল ষ্টাৰ ক্লাবটো আমাৰ শ্ৰদ্ধাৰ স্বৰ্গীয় লোকেশ্বৰ দৈমাৰীদেৱ স্বৰ্গীয় আমাৰ অনিল দৈমাৰীদেৱ আৰু লগতে স্বৰ্গীয় সৰুটি আৰু লগতে আমাৰ নগা মুছাহিদেৱ পুৰণা যিখিনি খেলুৱৈ আৰু যিখিনি আমাক আগবঢ়াই নিছিলে সেই দিনৰ বাদৈ তেখেতসকল য'তেই আছে আমাৰ আশীৰ্বাদ আছে আৰু তেখেতৰ আশীৰ্বাদসকলৰ কাৰণে আমি এই খেলখন জিকিছোঁ আৰু সমূহ খেলুৱৈসকলক যিসকল খেলুৱৈয়ে খেলিছে সেই খেলুৱৈসকলকো মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকলে ছাবচিডি আছে তেখেতসকলে খেলিব পৰা নাই তেখেতসকলেও মোৰ ফালৰ পৰা মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ আৰু লগতে আপোনালোকৰ চেনেলৰ মিডিয়াসকলক মই মোৰ ফালৰ পৰা ৰয়েল ষ্টাৰ ক্লাবৰ মেনেজাৰ লগতে মই শ্ৰী বিজেন্দ্ৰ নাথ হিচাপে আৰু সমূহ ৰাইজৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এতিয়া আমাৰ ৰয়েল ষ্টাৰ ক্লাবৰ আণ্ডাৰ 13, 15, 17 আৰু আমাৰ যিসকল আমাৰ এ টিম সকলো ৰানিং চলি থাকে আপোনাৰ আণ্ডাৰ 13তো আমাৰ ডিষ্ট্ৰিক্ট হেৰিয়ত যায় আৰু কোকৰাঝাৰ ফালেও 15ত যায় আৰু 17ও আছে আৰু এতিয়া আমি আণ্ডাৰ 17ও আছে লগতে এতিয়া পঢ়া শুনা কৰি আছে এই পঢ়া শুনাৰ নেক্সট ইয়েৰ মানৰ পৰা আৰু ভাল হ'ব নেক্সট ইয়েৰৰ পৰা আৰু ভাল হ'ব যিহেতু এতিয়া ক্লাছ 10 পাই আছে এই তেখেতসকলে অলপ পঢ়া শুনা মেট্ৰিকটো পাৰ কৰাৰ লগে লগে আৰু ভাল হ'ব বুলি মোৰ বিশ্বাস আছে আমাৰ গহপুৰ টাউন ক্লাবৰ লগত আছিলে গহপুৰ টাউন ক্লাবৰ লগত আছিলে যিটো আছে তেখেতসকলক মোৰ ফালৰ পৰা আমাৰ নিতুৰ পাটবিদেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল খেলুৱৈ কেইটা গ'ল কিনি আপোনালোকে আমি 3-1 গ'লত আমি জিকো আৰু আজিলৈকে আমি 3টা খেল খেলিলোঁ আৰু এবাৰ চিডিউল মতে হৈছে খুব ধুনীয়া হৈছে সময় পাইছোঁ আৰু খুব সুন্দৰভাৱে পৰিচালনা কৰিছে খুব সুন্দৰভাৱে হয় আজি আমাৰ এবাৰ 4 নম্বৰ ফাইনেল পাইলোঁ আৰু আমি আগতেও চেম্পিয়ন হৈছোঁ আৰু ৰানাৰ্ছ আপ হৈছোঁ আৰু এইবাৰো চেম্পিয়ন হৈছোঁ আমাৰ 12 মাহে প্ৰেক্টিছ থাকে 8টা বল মোৰ 3 মাহত থাকে 8টা বল ৰাতিপুৱা 10টা বজাৰ পৰা আপোনাৰ বন্ধৰ দিনাখন আমাৰ আণ্ডাৰ 13 সৰুখিনি খেলে তাৰপাছত 1টা বজাৰ পৰা প্ৰায় 3টা বজালৈকে প্ৰায় আণ্ডাৰ 13-15ৰ ভিতৰত খেলে বাকীখিনি আমাৰ ডাঙৰখিনিৰ কাৰণে ঠিক সন্ধিয়া লৈকে চলে আৰু অনেক চলেগৈ ফুটবল টিমত লৈ যাবলৈ আমাৰ বিশেষকৈ ডিষ্ট্ৰিক্টত প্ৰায় আছে আৰু ষ্টেটলৈও আমাৰ যিটো বৰ্ডলৈ ট্ৰফি হৈছিলে আমি লাষ্ট ইয়াৰ আমি ফাইনেলত ছেমিফাইনেলত আহিছিলোঁ তাৰ ভিতৰত এজন প্লেয়াৰ আছিলে অক্ষয় চৈগাৰী বুলি আছিলে তেখেতক আমি ষ্টেটলৈ পঠোৱা গৈছিলে ষ্টেটত চিলেকশ্যন নহ'ল আৰু নহ'লে স্পেইন যাব পাৰিলে হয় চৰাং ক্ৰীড়া সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ 1999ৰ পৰা একেৰাহে ইয়াতে স্বাধীনতা দিৱস উপলক্ষে ফুটবল টুৰ্ণামেণ্টটো তেখেতসকলে আয়োজন কৰি থাকে বহুত কষ্টৰ মাজতে আজিৰ খেলত গহপুৰ স্পৰ্টছ একাডেমি বনাম ৰয়েল ষ্টাৰ FCৰ আছিলে খুব দুটা দলে খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছে খেলততো হৰা জিকা থাকেই হাৰিলে আমি ইয়াৰ পৰা লেচন ল'ব লাগে আৰু জিকিলে বেছি অহংকাৰো কৰিব নালাগে কাৰণ আপুনি খেলততো কোনোবা এজন টিমেই জিকিব চ' আমি আশা কৰিছোঁ এইখন খেলপথাৰৰ পৰা ভৱিষ্যতে নেশ্যনেল ইণ্টাৰনেশ্যনেল আৰু আমাৰ দেশৰ নাম কঢ়িয়াব পৰা ভাল প্লেয়াৰ ওলাব বুলি আমি আশা ৰাখিছোঁ আৰু গহপুৰ স্পৰ্টছ একাডেমীৰ লক্ষ্য উদ্দেশ্যই হ'ল অনাগত দিনত আমাৰ যাতে ইয়াৰ পৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ খেলুৱৈ যাতে সৃষ্টি হয় আৰু যিসকল টেলেণ্ট প্লেয়াৰ আছে এই টেলেণ্ট প্লেয়াৰসমূহক আমি এটা গ্ৰাছৰুট লেভেলত আমি এটা প্লেটফৰ্ম দিয়াৰ এটা আমাৰ লক্ষ্য উদ্দেশ্য
অনাগত দিনত কেনেকুৱাকৈ লৈ যাব বুলি ভাবিছে? হা আমাৰতো গহপুৰ স্পৰ্টছ একাডেমি অলৰেডি আমাৰ ৰেজিষ্টাৰ হৈছে আৰু অনাগত দিনত আমি যিসকল গাঁৱৰ লেভেলৰ খেলুৱৈ এই খেলুৱৈসকলক আমি এটা প্লেটফৰ্ম দিবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা লাগিব। আৰু মই দেখিছোঁ আমাৰ অসম গভৰ্ণমেণ্টো যথেষ্টখিনি স্পৰ্টছৰ ক্ষেত্ৰত গুৰুত্ব দিছে। এতিয়া নেশ্যনেল খেলিলে আপোনালোকে গম পাইছে এটা সংস্থাপনৰ কাৰণে চাকৰিৰ কথা আমাৰ অলৰেডি CM মহোদয়ে কৈছে আৰু যিবোৰ আমাৰ আন্তঃগাঁথনি খেল গ্ৰাউণ্ডবোৰ এতিয়া অসম চৰকাৰ বা ভাৰত চৰকাৰে খুব এটা ভাল ইনিচিয়েটিভ লৈছে, আপোনাৰ ডেভেলপ কৰি আছে। চ' আমি আমাৰ ফালৰ পৰা এটাই ৰিকুৱেষ্ট কি যিসকল গাৰ্জেন আছে এই গাৰ্জেনসমূহে আমাৰ খেলুৱৈ অকল ফুটবল বুলি নহয় যোন যেনেকুৱা ইণ্টাৰেষ্টেড এইবিলাকত অলপ সহযোগ কৰিব লাগে আৰু আপোনাৰ তেখেতসকলক আমি মটিভেট কৰিব লাগে। চৰকাৰৰ ফালৰ পৰা চৰকাৰেতো কৰি আছে, কিন্তু অকল আমি চৰকাৰক দুখিলেও নহ'ব, আমাৰ গাঁৱৰ গাৰ্জেন সকলো এইবিলাকত সহযোগ কৰিব লাগে বুলি মই ভাবোঁ। আপোনাৰ থেংক ইউ। খেলি ফাইনেলো আহিছে হয় হয়। কি কাৰণে হাৰিছে বুলি ভাবে? একচুৱেলি আমাৰ মেইন ৰিজনটো হ'ল প্লেয়াৰ এজনক 48 ঘণ্টামান ৰেষ্ট লাগে। যোৱাকালি আমাৰ দিনত এটা ফাইনেল আছিলে, দিনত ফাইনেলত আমি খেলিছোঁ, আমাৰ ল'ৰাখিনি তাতে চেম্পিয়ন হৈ আহিছে। আমাৰ বালিপাৰাত চাৰিদুৱাৰত হৈছিলে, আমাৰ ল'ৰাখিনিয়ে খেলিব গৈছিলে তাতো চেম্পিয়ন হৈ আহিছে। আকৌ ৰাতি আমাৰ অৰুণাচলৰ বালিজানত তাতো এখন একচুৱেলি ফুটবল টুৰ্ণামেণ্ট আছিলে, তাতো ফাইনেল আছিল। আমাৰ 5জনমান খেলুৱৈ 4 নে 5জন খেলুৱৈ আকৌ তাতে খেলিছে, মানে দিনতো খেলিছে ৰাতিও খেলিছে। তো আজি আকৌ এটা মানে খেলিব মানে তেখেতসকলৰ এটা ৰেষ্ট লাগে ন বডিত। চ' সেইটো এটা ডাঙৰ লেচন হয় অনাগত দিনত যিসকল খেলুৱৈয়ে ফাইনেল বা নিজৰ লাইফটো খেলৰ মাজেদি আগুৱাই লৈ যাম বুলি ভাবে বা নিজৰ কেৰিয়াৰ বনাম বুলি ভাবে, তেখেতসকলক একচুৱেলি ৰেষ্টৰো প্ৰয়োজন। অকল খেলত দিমাগত থাকিলে নহ'ব, বডি ফিটনেছ লাগিব নহয় জানো, ষ্ট্ৰং থাকিব লাগিব। চ' সেইটোৱে আহ্বান কি চবে নিজৰ ফিটনেছটো আগত চাব লাগে, 48 আৱাৰ্ছটো মিনিমাম লাগে।